এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আজি মই ৰাতিপুৱা উঠি হনুমান মন্দিৰৰ পৰা আহিলোঁ আৰু এইজনে দেখিছেনে চোৱা তোমাৰ খবৰ কেনেকুৱা কোৱা ভাল ভাল কিমান ভাল বহুত ভাল হয় তোমাৰ বহুত ভাল ন তোমাৰ মৰমৰ কিউটি পাই আৰু এয়া কিউটি পাই জনীৰ নাম হ'ল কৃতিকা হয়নে আৰু এইটো আমাৰ মামীহঁতৰ মাইনা হয় গতিকে মোৰ ভণ্টিয়ে হয় গাইজ এতিয়া মই চাহ খালোঁ ৰাতিপুৱাৰ মই চাহখিনি খাই লওঁ ৰ'ব আৰু চাহ খাই থাকোঁতে কি হ'ল চাওকচোন গাইজ আৰু ভাইটিহঁতে চাই হাঁহিব ধৰিছে মই ভিডিঅ' কৰি থকাৰ কাৰণে আৰু এইগৰাকী হৈছে মোৰ মৰমৰ মামী আৰু এইজন ডাঙৰ মামা মোৰ আৰু মাইনাই কি কৈ আছে শুনকচোন এতিয়া মামীক বোলে চুলিখিনি ষ্ট্ৰেইট কৰি দিব লাগে যিহেতু আজি যাব সেইকাৰণে মই এয়া ষ্ট্ৰেইট কৰিব আহিলোঁ আৰু লাইনটো অলপমান প্ৰব্লেম হৈ আছে অহা যোৱা কৰি আছে শ্ৰীৰাম চুলিখিনি ইউজ কৰি ল'ম এতিয়া মই ষ্ট্ৰিক চিৰাম চুলিখিনি ফাৰ্ষ্টতে এপ্লাই কৰি ল'লোঁ আৰু এতিয়া মই ছেকশ্যন কৰি লোৱা নাই আৰু জাষ্ট নৰ্মেলি এনে কৰি দিছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাই আছোঁ আৰু এইটোৱে হৈছে ফাইনেল ৰিজাল্ট কেনেকুৱা হৈছে ক'বচোন ক'ত যোৱা গাইজ ধুনুৱে কি কৰিলে চাওকচোন ইমান মৰমত ৰুইছিলোঁ মই গোলাপ ফুলডাল ছিঙি দিলে গাইজ আৰু এটা ছিঙি বোলে 2000 years later আৰু এতিয়া গ'লো আমি মামীহঁতৰ ঘৰত যিহেতু আমাৰ ঘৰৰ ওচৰতে হয় মামীৰ মাহঁতৰ ঘৰ আৰু তাতে আমি ভাত পানী খালোঁ আৰু আপোনালোকক ভিডিঅ'ত দেখুওৱা নহ'ল বাৰু ক'ত যাবা মামীহঁত যাবৰ কাৰণে এয়া ৰেডি হৈছে ঘৰত যাবা হালকা কাপোৰ পিন্ধি দুটা কপি লোৱা ধুনীয়া ঘৰত যাবা ধুনু পৰি যাবা গাড়ীত উঠছা তুমি ক'ত যাবা কোৱা ক'ত যাবা আজি ক'ত যাবা কোৱা ক'ত যাবা আজি কোৱা ঘৰত যাবা নেকি চাবি তুমি চলাবা গাড়ী চলবা গাড়ীত কি কি থাকে কোৱাচোন চাও চুলিখিনি গাড়ী চলাবা গাড়ী কোনটো কৈছা ইটো কৈছা চকলেট খাবা আৰু ইটো কোন হয় আইতা হয় নে মামা আইতা এইটো মামা আইতা আৰু মই কোন হয় বা আৰু মামীহঁত এতিয়া যাবলৈ ওলালে কি মনা নালগে বাই 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 যাব পাৰা একলাই যাব পাৰা বেটিয়া মেৰে সব যাবি লৈ যাবি বাই 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 আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল আৰু যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ বাই বাই